ৰেচিপি এটা ট্ৰাই কৰিলোঁ যাৰ নাম হৈছে নকি। যদি আপোনালোকে পাস্তা খুব বেছি খাই ভাল পায় কিন্তু যদি এভেইলেবল নাথাকে ঘৰত, তেতিয়াহ'লে আপোনালোকে এইটো বনাই খাব পাৰে। বনাবলৈ খুব টান নহয়, একেবাৰে ইজি হয়, বনাই চাব পাৰে। তাৰ বাবে মই 2টা বইল আলু লৈছোঁ। আলু দুটা মই ভালদৰে পিটিকি মাত্ৰ এটা কণী মই তাত দি দিছোঁ আৰু তাৰপিছত নিমখটো পৰিমাণ অনুসৰি অকণমান মই 4 চামুচমান আটা দিলোঁ আৰু যদি আটা নাথাকে ময়দাও দিব পাৰে। এই ডোটো যদি ঢিলা যেন অনুভৱ হয় তেতিয়াহ'লে আৰু অকণমান আটা বা ময়দা এড কৰি দিব পাৰে। চুৰিৰ সহায়েৰে সৰু সৰু এটা টুকুৰা কৰি গৈ থাকিম। তাৰপিছত টুকুৰাবোৰ মই এখন চামুচৰ সহায়েৰে এটা আকাৰ দি দিলোঁ। সেইকেইটা এবাৰ মই এতিয়া গৰম পানীত উতলিবলৈ দিলোঁ কিছু সময়, বহুত বেছি নহয়, মাত্ৰ 10 মিনিট। বহুত বেছি সময় উতলালে আকৌ বহুত ঢিলা হৈ যাব পাৰে, সেইকাৰণে নমাই ল'লোঁ। পেনখন গৰম হোৱাৰ লগে লগে মই দিলোঁ তেল, তাৰপিছত 2টামান মাষ্টাৰ্ড চিজ দিছিলোঁ, নিদিলেও হৈ যায়, অপশ্যনেল। টমেটো পিউৰিখিনি দি দিলোঁ। খুব কম সময়তে হৈ গ'ল নকি।